মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক উইলিয়াম শেক্সপিয়াৰৰ বিষয়ে ক'ম। ইংৰাজী ভাষা সাহিত্য জগতখনৰ এজন পুৰুধা ব্যক্তি, কিংবদন্তি পুৰুষ, যিজনৰ নাম নুশুনা কোনো ব্যক্তি নাই। পৃথিৱীৰ প্ৰতিজন শিক্ষিত ব্যক্তিয়ে তেওঁৰ এখন হ'লেও কালজয়ী নাটক পঢ়িছে অথবা সেই নাটকৰ অভিনয় চাইছে। নাট্য সম্ৰাট উইলিয়াম শেক্সপিয়াৰক ইংলেণ্ডৰ জাতীয় কবি আখ্যা দিয়া হৈছে। শেক্সপিয়াৰে নাটকৰ বাহিৰেও 14খৰীয়া ছন্দ মিলাই লিখা ছনেট নামৰ 154টা কবিতা ৰচনা কৰিছিল। তেওঁৰ কবিতাৰ গভীৰতা আৰু সুকোমল অনুভৱে অনেকজনৰ হৃদয় তোলপাৰ লগাইছিল। তেওঁ যে কেৱল নাটক আৰু কবিতাই লিখিছিল তেনে নহয়, ইয়াৰ সমানে সমানে তেওঁ অভিনয়ো কৰিছিল। একে সময়তে শেক্সপিয়াৰে নাট্যকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰাৰ লগে লগে সু অভিনেতা হিচাপেও জনপ্ৰিয়তা আৰ্জিবলৈ সক্ষম হৈছিল। উইলিয়াম শেক্সপিয়াৰে সৰ্বমুঠ 37খন নাটক ৰচনা কৰিছিল। 17খন কমেডি নাটক, 10খন ট্ৰেজেডি নাটক আৰু 10খন বুৰঞ্জীমূলক নাটকেৰে নাট্যকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰিছিল। বুৰঞ্জীমূলক নাটক ষষ্ঠ হেনৰী নামৰ নাটকেৰে নাট্যজীৱন আৰম্ভ কৰা শেক্সপিয়াৰৰ শেষৰখন নাটক আছিল দ্য টেম্পেষ্ট। লণ্ডনৰ বিখ্যাত গ্লোব থিয়েটাৰ শেক্সপিয়াৰৰে অৱদান। এই গ্লোব থিয়েটাৰতে তেওঁ জুলিয়াছ চিজাৰ নামৰ নাটকখন 1599 চনত প্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰিছিল। লণ্ডনৰ ৰয়েল শেক্সপিয়াৰ থিয়েটাৰ তেওঁৰে অৱদান। শেক্সপিয়াৰৰ জন্ম হৈছিল লণ্ডনৰ পৰা 110 মাইল দূৰৈত অৱস্থিত এখন শুৱনি আৰু ৰোমান্টিক ঠাই ষ্টেটফৰ্ড আপন এভনত 1564 চনত। দেউতাক জন শেক্সপিয়াৰ আছিল এজন ধনী ব্যৱসায়ী আৰু মাক মেৰী আৰ্ডেন আছিল ধনী কৃষকৰ জীয়ৰী। মাক দেউতাকৰ প্ৰথম সন্তান উইলিয়ামে ষ্টেটফৰ্ড গ্ৰামাৰ স্কুলত স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল। ছাত্ৰ হিচাপে উইলিয়াম ভাল ছাত্ৰ আছিল আৰু তেওঁ অধ্যয়ন পিপাসু মনৰ ছাত্ৰ আছিল। উইলিয়ামৰ 14 বছৰমান বয়সত দেউতাকৰ ব্যৱসায়ত হাত আগবঢ়াইছিল। ইয়াৰ পিছত তেওঁ কিছুদিন শিক্ষকতাও কৰিছিল। 1582 চনত শেক্সপিয়াৰে এনি হেথাৱেৰ লগত বিবাহপাশত আবদ্ধ হয়। সুজানা, জুডিথ আৰু হেমনেট নামৰ 3টি সন্তান জন্মৰ পিছতে তেওঁ ষ্টেটফৰ্ডৰ পৰা লণ্ডনলৈ উঠি আহে। উইলিয়াম শেক্সপিয়াৰে জীৱনৰ শেষ বয়সত জন্মস্থান ষ্টেটফৰ্ডলৈ ঘূৰি আহে আৰু 1616 চনৰ 23 এপ্ৰিল তাৰিখে ষ্টেটফৰ্ডতে তেখেতৰ মৃত্যু হয় আৰু এভন নৈৰ পাৰৰ এটা গীৰ্জাঘৰত তেওঁক সমাধিস্থ কৰা হয়। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।